নমস্কাৰ মোৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল নৰ্থ ইষ্ট মিডিয়ালৈ। আজি যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টোত এখন নতুন স্কুটিৰ বিষয়ে কিছু আলোচনা আগবঢ়াম। যিখন স্কুটি TVS আগবঢ়াইছে এণ্টৰ্ক নামৰ এণ্টৰ্ক 125 এখন অহা 25 ফেব্ৰুৱাৰী 2018 বৰ্ষত 26 ফেব্ৰুৱাৰী ক্ষমা কৰিব 26 ফেব্ৰুৱাৰীত এখন লঞ্চ হ'ব মাৰ্কেটত। আৰু এই স্কুটাৰখনৰ কি ফিচাৰ্ছ আছে আদি বিভিন্ন কথাখিনি আজি আলোচনাত আগবঢ়াম। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত কাষতে এটা বেল দেখিব, বেল বটনটো এবাৰ দবাই দিব, কিয়নো মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকৰ তাত এটা ন'টিফিকেশ্যন পাব। তো আহকচোন। নমস্কাৰ। আচলতে TVS এখন আগবঢ়াইছে এখন নতুন স্কুটি যিখনৰ নাম TVS এণ্টৰ্ক 125cc এখন 3টা ভালভযুক্ত CVT ইঞ্জিন আছে ইয়াতে। সম্পূৰ্ণ ডিজাইনটো অলপ নতুনত্ব আনিবলৈ চেষ্টা কৰিছে ডিজাইনটো TVSে। আৰু এই TVSৰ স্কুটিখনক বিশেষকৈ যুৱ চামক বেছিকৈ আকৰ্ষিত কৰিবৰ কাৰণে ডিজাইন কৰা হৈছে। তো পাৰফৰ্মেঞ্চৰ ফালৰ পৰা যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে এখন খুব সুন্দৰ স্কুটি হ'ব। তো মাৰ্কেটলৈ অহা নাই এতিয়ালৈকে, অহা 25 তাৰিখৰ বা 26 তাৰিখৰ ভিতৰত মাৰ্কেটত লঞ্চ হ'ব অফিচিয়েলি। তেওঁলোকে কোম্পানীটোৱে দাবী কৰা অনুসৰি এই স্কুটিখনত আপুনি 95 কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে আপুনি টপ স্পীডত চলাব পাৰিব আৰু 0 পৰা 60 কিলোমিটাৰ যোনটো গতিবেগ সেইটো 9 ছেকেণ্ডত ল'ব বুলি তেওঁলোকে দাবী কৰিছে। ইয়াৰ উপৰি ডিজাইনৰ ক্ষেত্ৰত যদি চাই তেওঁলোকে যথেষ্টখিনি কাম কৰিছে। তেওঁলোকৰ এটা ডিজিটেল যোনটো মিটাৰ কনচোলটো কমপ্লিট ডিজিটেল কৰিছে, তাতে স্মাৰ্ট কিছুমান ফিচাৰ্ছ দিছে, সেইখিনি বিষয়ে আপোনাক জনাম। তেওঁলোকৰ টেকন'লজিৰ ফালৰ পৰা যদি চাই সেই কনচোলটোত এটা ব্লুটুথ কানেক্টিভিটিৰ এটা স্পীডোমিটাৰ তেওঁলোকে বনাইছে আৰু সেই ব্লুটুথ কানেক্টিভিটি স্পীডোমিটাৰ অনুসৰি আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব গুগল প্লে' ষ্ট'ৰৰ পৰা। সেই এপটোৰ যোগেদি আপুনি এই স্কুটিখনৰ লগত সংযোগ স্থাপন কৰি আপোনাৰ মোবাইলত অহা টেলিফোন কলছ, মিছ কল এলাৰ্ট আদি কৰি বিভিন্ন ধৰণৰ সুবিধা সেই মিটাৰ কনচোলটোত আপোনালোকে দেখিবলৈ পাব। ইয়াৰ উপৰি তেওঁলোকে ইঞ্জিন কিল ছুইচ, পাছ ছুইচ, ল' ফুৱেল ইণ্ডিকেটৰ LED দিছে। ইয়াৰ উপৰি আপোনাৰ আণ্ডাৰ ছিটৰ তলত 22 লিটাৰ পৰ্যন্ত যোনটো আণ্ডাৰ ছিট ষ্ট'ৰেজ বুলি কয়, আণ্ডাৰ ছিট ষ্ট'ৰেজৰ কেপাচিটি 22 লিটাৰ। USB চাৰ্জাৰ দিছে, লগত এটা LED লাইট দিছে, আপুনি তাতে মোবাইল চাৰ্জ কৰিব পাৰিব। আৰু ষ্টেয়াৰিং লক ডুৱেল আছে, দুটা ডুৱেল ষ্টেয়াৰিং লক দিছে। আপোনাৰ হাই স্পীড এলাৰ্টো আছে। ইয়াৰ উপৰি আপোনাৰ টপ স্পীড ৰেকৰ্ডাৰ আছে, আপুনি শীৰ্ষ গতিত কিমানলৈকে চলাইছে তাৰ এটা ৰেকৰ্ড মেইনটেইন কৰিব পৰাকৈ এই স্মাৰ্ট কনচোলটো কেপেবল হয়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফিচাৰ্ছ দিছে। তাৰ কাৰণে আপুনি ডাউনলোড কৰিবলগীয়া এপটোৰ নাম হৈছে TVS স্মাৰ্ট এক্স কানেক্ট। এইটো প্লে ষ্ট'ৰত উপলব্ধ আছে। এইটোৰ যোগেদি ব্লুটুথৰ যোগেদি কানেকশ্যন হয়, নেভিগেশ্যনৰ পৰা আদি কৰি কলাৰ ID এই সকলোখিনি সুবিধা আছে। আপোনাৰ গাড়ীখনৰ ৱেইট হৈছে 116 কেজি, VS4 ইঞ্জিন। আপোনাৰ স্কুটাৰখন 5 লিটাৰ ফুৱেল থাকে। তো বিভিন্ন ফিচাৰ্ছ আছে। তো আপুনি এই স্কুটাৰখন কিনিব পাৰে আৰু যদি আগ্ৰহী হয় এই স্কুটাৰখন কিন্তু যুৱকসকলৰ কাৰণে সুন্দৰ হ'ব। Still as a breeze, a river flowing deep. Don't wanna leave the air you breathe. Living me these dreams when I think of you.